আগলি বাহত বগলি নাচিছে আগলি বাহত বগলি নাচিছে আল ফুল কৈ কহুৱা হালিছে হয় স্যার কৃষ্ণক চিন্তি আজি পুনৰবাৰ এডিআই পৰীক্ষা সুকলমে সমাপ্তি হতিল আমি দিলো বৰ বেলেগ ধৰণে শুভেচ্ছা চাকৰি পালে পাৰ্টি খাবলৈ মাতিব এ মজা বোলে স্যার আজি তো আও বেলেগ ধৰণৰ আগবেলাও এডিআই পিছবেলাও এডিআই মুঠতে এডিআই বোলে আগবেলাও এডিআই পাছবেলাও এডিআই গোটেই অসমে পৰীক্ষা দিবলে চাকৰি পাবলে আমি যে ভিক্ষা পৰীক্ষা দিবলে চাকৰি পাবলে আমি যে ভিক্ষা ৰাম ৰামে আগবেলাও এডিআই পাছবেলাও এডিআই গোটেই অসমে ইণ্টাৰনেট বন্ধ দিনৰে দিনটো এক্সামত নকল নকৰিবলে ইণ্টাৰনেট বন্ধ দিনৰে দিনটো এক্সামত নকল নকৰিবলে কৃষ্ণ 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 কোনে পাৰে বৰ্মা অষ্ট্ৰেলিয়া তই কিন্তু ল'ৰা বয়টো বৰ বেলেগ ধৰণৰ দিলি দেই আগবেলাও এডিআৰি পাছবেলাও এডিআৰি উপায়টোতো নাই ছাৰ গোটেই উপায় এডিআৰি বন্ধ ইণ্টাৰনেট বন্ধ কোঠালি থকা নিচিনা কি কৰা যায় আমিতো বৰ বেলেগ ধৰণৰ বস্তু ঘটনা পালেই ৰচি দিওঁ গান সেইবাবে এই গানৰ হল উৎপত্তি এ মজা হৈছে গতিকে এবাৰ ছাৰ মই শিৱল্লী গানটো এডিআইৰ লগত মিলাই দিম কেনেকুৱা হ'ব তেৰি ঝলকি চৰফি এইটো নেকি অ ছাৰ এইটো এ তামান 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 তেন্তে গাইছ এয়া আৰম্ভ হ'বলৈ গৈ আছে এডিআই গান শিৱল্লীৰ ৰূপত আৰম্ভ এডিআই দিবলে সকলো ওলালে মই অকলে থাকি গলো চাকৰি পাবলে কষ্ট কৰিলে মই অকলে এপ্লাই নকৰিলো তেৰি অসমৰ লাখ লাখ জনতাই দিলে পৰীক্ষা তেৰি দিনৰ দিনটো ইণ্টাৰনেট কাটি দিলে এডিআৰি দিবলে বঢ়িয়া 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 ফাটাফাটি উপায় নাই চাই শিৱল্লীৰ নতুন ভাৰ্জন আছামিজ ভাৰ্জন এডিআইৰ প্ৰভাৱ আজি ক'ত ক'ত কি হ'ল আমি বাৰু নেক্সটত আলোচনা কৰিম কিন্তু আজি আমাক বৰ বেয়াকে ঠগিলে ভাব চাকৰি কোনোবাই কষ্টত মৰব লাগে আমি দিনৰ দিনটো ইণ্টাৰনেট কাটি ৰাতিপুৱাৰে পৰা ইণ্টাৰনেট নায়েই কি কৰিম ছেটআপ ইণ্ডিয়া লিমিটেড হয় তক পাব কোনোবাই গভৰ্ণমেণ্ট জব আৰু কষ্ট পাব লাগে ইউ এণ্ড মি উই আও ঠিক আজি হয় যিখি নহওক ছাৰ মুঠতে অসমত যি এক্সাম ফাটছে এডিআই বৰ কিন্তু বেলেগ লেভেলত আনাদাৰ লেভেলত আউটষ্টেণ্ডিং লেভেলত ফাটছে দেই কিয়নো আমি এপিএছচি নাইবা ইউপিএছচি এক্সামতো এনেকে ইণ্টাৰনেট কটা দেখা নাই বাৰু ভালেই হৈছে যে কোনো নকল চকল কৰিব নেপাব সঠিক মতে মানে এক্সামটো হ'ব কিন্তু বাৰু কি কিন্তু মানে আৰু সেইটোৱে আৰু কি কবি আৰু আজিকালিতো অসমত বৰ বেলেগ ধৰণৰ স্কেম চলে কি ফাট্টা পাইবি যোৱাবাৰতো কি হ'ল পৰীক্ষা শেষ হোৱাৰ পাছতেই মানে আগতেই ধৰিবই নোৱাৰিলো পেপাৰটো লিক হ'লেই তো এতিয়াও যদি ইণ্টাৰনেটটো খাটি নিদিয়ে তেন্তে বোলো মাষ্টৰে ষ্টুডেণ্টক খৈ দিব পাৰে আনচাৰবিলাক চাই গুগলত চাই দেখোন মাষ্টৰ বিলাকে ষ্টুডেণ্ট বিলাকক খৈ দিব পাৰে বোলে আমুক আনচাৰটো তামুক তামুক আনচাৰটো আমুক সেইকাৰণে ভালেই কৰিছে দে
অ স্যার থাকেহে বাৰু গাইজ আপোনালোকে দিলে নে পৰীক্ষাটো বোলো এইটো বাৰু তোমাৰ গ্ৰেজুৱেশ্যন লেভেলৰ হৈছিল চবেই বাৰু দিব নেপালে যি কি নহওক এক্সামটো ভালেই হৈছে বুলি আমি ধৰি লৈছো বেয়া হ'লে উপায়টোতো নাই উপায়টোতো নাই আৰু যোনে যোনে ফাৰ্ষ্ট কৰিব ভাইভাৰত ফাৰ্ষ্ট কৰিব সিহঁতে বাৰু গভৰ্ণমেণ্ট জবটো পাই যাব তাৰপাছতে পুৰা চেলাৰীটো পাই যাব ঠিক কথা ক'লে দেই ছাৰ আপুনি আও বাও ফৰগেট নে কি এটা আহিবলৈ আছে এইটো থাৰ্ড ডেটোহে হৈছে আৰু সিটো এক্সামতো কাটিব ইণ্টাৰনেট সেইটোৰো আমি ভুগিম আৰু কষ্টটো গাইজ উপায়টোতো নাই ন হয় নাই বাৰু কষ্টটোতো ভুগিবই লাগিব বোলে আমিহে কষ্ট পাইছো বোলে বেলেগেতো পাই যাব গভৰ্ণমেণ্ট জব সিহঁতৰ বাবে আমি কষ্টটো অলপ ভুগি দিছো দিয়ক উপায়টোতো নাই বাৰে বাৰে আজিলে হ'ব সমাপ্ত বোলে গাইজ আও হৰি আও ৰাম কৃষ্ণ কামাল খাটনিয়াৰ নহয় মোৰ নাম সেইটো হৈছে বিহাৰ বাৰীৰ খেখেৰ নাম খেখে ছাৰ এতিয়া বাৰু নাই ঠিক আছে দে আজিলে ইমানতে সমাপ্ত কাইলৈ বাবে আমি আৰু তহঁতক যিকে ক্লাছ কৰিম দে সেইদিনা নিচিনা দে তেনে আজি আৰম্ভণি গীতটো ধুনীয়াকে ক্লজিং মাৰি মেলি বোলে যি হ'লেও গান এটা মাৰি দিয়ে আৰু ক্লজিং শুনিবলৈ ভাল হোৱাকে এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰিতি দাপোন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰিৰ দাপোন ফুলৰ